ৰঙালীৰ বতৰ কেওফালে ৰঙৰ উৎসৱ কেওফালে ৰঙালীৰ উৎসাহ আৰু মই এতিয়া উপস্থিত আছোঁ নগাঁৱৰ ডিমৰগুৰিত য'ত গান্ধাৰ উদ্যোগত সুন্দৰ এখন বিহু অনুষ্ঠান আৰম্ভ হৈছে ইতিমধ্যে আৰু ইয়াতে শ শ নাচনীয়ে ইতিমধ্যে বিহু নৃত্য আৰম্ভ কৰিব মই ইয়াত মোৰ কেমেৰা সতীৰ্থক দেখুৱাবলৈ অনুৰোধ জনাম ইয়াৰ ইমান সুন্দৰ পৰিৱেশ একদম শিশুৰ পৰা কিশোৰীলৈকে সুন্দৰভাৱে বিহু সাজ পিন্ধি আহিছে এতিয়া বিহু নৃত্য আৰম্ভ হ'ব রূপনী তুমি আমার দাসনী নানাসু বলিলে ওলাইছো ভুবনী তুমি আমার দাসনী নানাসু বলিলে ওলাইছো ৰাজ্যজুৰি বাপতি সাহোন ৰঙালী বিহুক ব্যাপক উৎসাহ উদ্দীপনাৰে পালন কৰিছে প্ৰতিজন অসমীয়াই আজি নগাঁৱৰ ডিমৰগুৰিত গান্ধাৰ সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত উদযাপন কৰা হয় ৰঙালী বিহু কোভিডপৃষ্ট পৰিস্থিতিৰ মাজতো উদযাপিত হয় ৰঙালী বিহু অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত আছিল জনপ্ৰিয় অভিনেত্ৰী মাধুৰীমা চৌধুৰী বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন উদ্যোক্তা সমিতিৰ শিশু কিশোৰী যুৱতী আৰু বোৱাৰীসকলৰ বাবে এখনি পৰম্পৰাগত সাজপাৰ প্ৰতিযোগিতাও অনুষ্ঠিত হয় হ্যাপি বিহু কিন্তু বিহু কেতিয়াও হ্যাপি বিহু হ'ব নোৱাৰে বিহু সদায় অসমীয়াৰ প্ৰাণত আছে বিহু হ্যাপি বিহু বুলি কেতিয়াও নকবা বিহুৰ উলহ বা বিহুৰ হিয়া ভৰা উলহ শুভেচ্ছা শুভকামনা আৰু ডাঙৰক যেতিয়া ক'বা বিহুৰ সেৱা যাচিলোঁ এইখিনি মনত ৰাখিব লাগিব কাৰণ আমাৰ নিজৰ ভাষা সংস্কৃতি আমি নিজে অক্ষুণ্ণ ৰাখিব লাগিব নিউজ ডেস্ক ৰিপৰ্ট DNA নিউজ